নমস্কাৰ বন্ধুসকল, কোড 505 অন্য 5টা প্ৰশ্নলৈ আপোনালোকৰ সন্মুখত আকৌ হাজিৰ হৈছোঁ আজি। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু বেল বটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ক্ৰমিক নম্বৰসমূহ দিওঁতে কিছু ভুল হৈছে, আপোনালোকে শুধৰাই ল'ব। পৰিৱেশ অধ্যয়নৰ মূল কথাটোৱে হ'ল ডেছ। উত্তৰটো হ'ল শিশুক তেওঁলোকৰ প্ৰকৃত পৃথিৱীখনৰ লগত চিনাকি কৰি দিয়া। আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল পৰিৱেশ অধ্যয়ন শিক্ষণৰ জৰিয়তে শিশুৰ ডেছ সম্পৰ্কে জ্ঞাত কৰা হয়। উত্তৰটো হ'ল প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ সম্পৰ্কে। আমাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল পৰিৱেশ সম্পৰ্কীয় জ্ঞানে ছাত্ৰ ছাত্ৰীক কেনেধৰণৰ সমস্যা সমাধান কৰিবলৈ সুযোগ প্ৰদান কৰিব। উত্তৰটো হৈছে জীৱ আৰু পৰিৱেশৰ মাজত সম্পৰ্ক, পৰিৱেশ সম্পৰ্কীয় সমস্যা আৰু অন্তৰ্দৃষ্টি আৰু দৃষ্টিভংগীৰ বিকাশেৰে পৰিৱেশৰ সমস্যা সমাধান কৰিবলৈ সুযোগ প্ৰদান কৰিব। আমাৰ 4ৰ্থ প্ৰশ্নটো হৈছে কোনকেইটা বস্তুৰ পৰা পোৱা অভিজ্ঞতাৰ চানেকিৰে পৰিৱেশ অধ্যয়নৰ বিষয়বস্তুৰ লগত ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ সংযোগ ঘটাই পৰিৱেশ অধ্যয়ন বিষয়টো বুজি পোৱাত সহজসাধ্য কৰিব। উত্তৰটো হ'ল ঘৰ বা সমাজ। আমাৰ 5ম প্ৰশ্নটো হ'ল পৰিৱেশ অধ্যয়নৰ বিষয়বস্তু যেনে ডেছ আদিয়ে ছাত্ৰ ছাত্ৰীৰ বাস্তৱ পৰিৱেশ সম্পৰ্কে অৱগত কৰিব। উত্তৰটো হৈছে খাদ্য, পানী, বাসস্থান।